সেই বেটেলিয়নৰ কনিষ্টবলৰ পৰা সাব ইন্সপেক্টৰ পৰ্যায়লৈকে তেওঁলোকক এমাহৰ বাবে ঘৰলৈ যাবলৈ বাধ্যতামূলক ছুটি দিয়া হ'ব, যাতে তেখেতসকল পৰিয়ালৰ লগত থাকিব পাৰে। কিন্তু যিসকল বেটেলিয়নৰ চাকৰি কৰি থকা ব্যক্তি পৰিয়ালৰ লগত কৰ্মস্থলীতে আছে, পৰিয়াল লগত লৈ তেখেতসকলক কোৱাৰ্টাৰত আছে, তেখেতসকলক 10 দিনৰ বাবে তেখেতসকলৰ বাবে তেওঁলোকে নিজৰ ঘৰলৈ যাবলৈ ছুটিৰ ব্যৱস্থা হ'ব। আৰু বাকী যিসকল পৰিয়ালৰ লগত নাই, তেখেতসকলে পৰিয়াল নোহোৱাকৈ ইয়াত কৰ্মৰত হৈ আছে, তেখেতসকল পৰিয়ালৰ লগত থাকিবলৈ এমাহৰ বাবে বাধ্যতামূলক ছুটি চৰকাৰে আজি নিৰ্ধাৰণ কৰিছে আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছতে আৰু এটা কথা, ফেয়াৰ প্ৰাইচ শ্বপবিলাকৰ বাবে মানে সুলভ মূল্যৰ দোকান আৰু সমবায় সমিতিসমূহৰ বাবে এটা আজি সুখবৰ আৰু আমাৰ কেবিনেটে সিদ্ধান্ত লৈছে। ইয়াত যিখিনি তেখেতসকলে সুলভ মূল্যৰ চাউল, আজি হয়তো সুলভ মূল্য নহয় বিনামূলীয়া হৈ আছে, এই চাউল যোগান ধৰে, এই সুলভ মূল্যৰ দোকানসমূহে ইয়াৰ আগত 100 টকা আৰু 10 পইচাকৈ পাই আছিল। এতিয়া 143 টকাকৈ পাৰ কুইণ্টেল তেখেতসকলক এই কামখিনিৰ বাবে কমিশ্যন দিয়া হ'ব, যাতে কোনো লোকৰ পৰা তেওঁলোকে আৰু চাউল কমাই দিয়া বা অন্যান্য টকা পইচা লোৱাৰ ব্যৱস্থা নাথাকে। তাত কিন্তু চৰকাৰ কঠোৰ হ'ব আৰু তাৰ বাবে তেওঁলোকক 143 টকাকৈ প্ৰতিটো কুইণ্টেল চাউলৰ বাবদ তেখেতসকলক কমিশ্যন দিয়া হ'ব। আগতে তেওঁলোকে 100 টকা আৰু 10 পইচা পাইছিল, 100 টকা আৰু 10 পইচা পাইছিল, এতিয়া 143 টকা তেখেতসকলক দিয়া হ'ব। আৰু এই গোটেই কামটোত সমবায় সমিতিসমূহে এটা ছাৰ্ভিচ দিছিল, তেওঁলোকৰ গোডাউন ব্যৱহাৰ কৰিছিল আৰু এই গোটেই বস্তুখিনি অনা নিয়াৰ ক্ষেত্ৰত যিখিনি ষ্টেচন হিচাপে সমবায় সমিতিসমূহৰ গোডাউনো ব্যৱহাৰ লোৱা হৈছিল। সমবায় সমিতিসমূহে আজি বহুদিন হয়তো এই টকা পইচাৰ যিটো ক্লেইম কৰিছিল পোৱা নাছিল। এতিয়া আমি এটা ফিক্স ঠিক কৰিছোঁ, প্ৰতিখন সমবায় সমিতিয়ে 840খন সমবায় 860খন সমবায় সমিতি আছে। এই সমবায় সমিতিসমূহে বছৰত ফিক্সড 5 লাখকৈ গ্ৰাণ্ট পাব, 5 লাখ টকাকৈ তেওঁলোকক গ্ৰাণ্ট দিয়া হ'ব এই তেখেতসকলে যিটো সেৱা আগবঢ়াই আছে তাৰ বাবে। আৰু ইয়াৰ আগত তেওঁলোকক এনেধৰণৰ কোনো গ্ৰাণ্টৰ ব্যৱস্থা নাছিল। এই নতুন গ্ৰাণ্ট অহা বাজেটৰ পৰা তেওঁলোকে 5 লাখকৈ টকাৰ এই মঞ্জুৰি পাব, বছৰত এইটো ফিক্সড হৈ থাকিব। ইয়াৰ উপৰিও এতিয়া আমাৰ 16খন জিলাত সমবায় সমিতিসমূহে এই ট্ৰেন্সপৰ্টেশ্যনৰ কণ্ট্ৰেক্টটো পাই আছে, এই চাউল FCIৰ পৰা উঠোৱা আৰু ফেয়াৰ চাৰ্ভ মানে সুলভ মূল্যৰ দোকানত দিয়া। এতিয়া কি হ'ব যে আমি ইয়াৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কেবিনেটৰ সিদ্ধান্তৰ পিছতে নিৰ্দেশ দিব প্ৰতিখন ডিচিক, যাতে এই ট্ৰেন্সপৰ্টেশ্যনৰ কণ্ট্ৰেক্টটো আমাৰ সমবায় সমিতিসমূহে অগ্ৰাধিকাৰ ভিত্তিত পায়। গতিকে এই কথাটোত আমি এনচিয়ৰ কৰিবলৈ ধৰিছোঁ যাতে তেখেতসকলে ইয়াৰ যিটো ট্ৰেন্সপৰ্টেশ্যনৰ কণ্ট্ৰেক্ট, এই কণ্ট্ৰেক্টটো সমবায় সমিতিসমূহে পালে সমবায় সমিতিসমূহ চলি থকাত তেওঁলোকৰ এটা পুঁজি আহৰণ কৰিব পাৰিব। ইয়াৰ পিছতে আমি যোৱা কেবিনেটে এটা সিদ্ধান্ত লৈছিল, সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াক চেয়াৰমেন হিচাপে লৈ বিশেষকৈ প্ৰথম দায়িত্বটো দিছিল চিপাঝাৰৰ গৰুখুটিত
৭৭,০০০ বিঘা মাটিত যাতে কৃষি কৰ্মলৈ উন্নতি কৰে তাৰ ব্যৱস্থাৰ কাৰণে দায়িত্ব দিয়া হৈছিল আৰু অন্যান্য কামো পৰ্যায়ক্ৰমে তেখেতৰ দায়িত্বলৈ আনিবৰ কাৰণে কেবিনেটে চিন্তা চৰ্চা কৰিছে আৰু পদ্ম হাজৰিকা ডাঙৰীয়াক এই গোটেই কাৰ্যখিনি সুকলমে চলাই নিবৰ কাৰণে আজিৰ পৰা তেখেতক কেবিনেট পদমৰ্যাদা দিয়া হৈছে। কেবিনেট পদমৰ্যাদাৰ সকলোখিনি সা সুবিধা তেখেতে লাভ কৰিব যাতে এই গোটেই আমাৰ লক্ষ্যটো মিছনটো সুকলমে আগবঢ়াই লৈ যাব পাৰে। ইয়াৰ পিছতে আমাৰ এতিয়া গৰুখুটিৰ দায়িত্ব দিয়া হৈছে ৭৭ বিঘা মাটিৰ। ইয়াৰ পিছত পৰ্যায়ক্ৰমে তেখেতক আৰু দায়িত্ব দিব। তেখেত আৰু তেখেতৰ লগত থকা যিখন কমিটিখনে দায়িত্ব পাব আৰু তাত IS বিষয়া এজনক সেক্ৰেটাৰী হিচাপেও দি থোৱা আছে, মেম্বাৰ সেক্ৰেটাৰী হিচাপে, আৰু তেখেতক আজিৰ পৰা আমি কেবিনেট পদমৰ্যাদা দিছোঁ। ইয়াৰ পিছতে আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে আমাৰ যেতিয়া কোভিড আৰম্ভ হ'ল, COVID-19 আৰম্ভ হোৱাৰ পিছৰ পৰা আমাৰ স্কুলসমূহ বন্ধ হৈ আছে, ক্লাছ আমাৰ হয়তো অনলাইন হৈছে। আমি বহুত ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব পৰা নাই নেটৰ কাৰণে, আমাৰ নেট নথকাৰ কাৰণে বহুত ঠাইত পৰা নাই। এতিয়া আজি কেবিনেটে সিদ্ধান্ত লৈছে আৰু তথ্য প্ৰযুক্তি বিভাগক, তথ্য প্ৰযুক্তি মন্ত্ৰী হিচাপে আমাকেই দায়িত্ব দিছে যে ইয়াত য'ত যেনেকৈ প্ৰয়োজন আছে সকলোতে মোবাইল টাৱাৰ অতি সোনকালে নিৰ্মাণ কৰিব লাগে আৰু তাৰ কাৰণে জিলাৰ উপায়ুক্তসকলক যেনে দায়িত্ব দিব লাগে বা আমাৰ IT বিভাগে যিখিনি কৰিব লগা আছে সেইখিনি আমি তৎকালীনভাৱে কৰিবলৈ আজিৰ কেবিনেটে আমাক দায়িত্ব দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। গতিকে এইখিনি যাতে সমগ্ৰ অসমত চুকে কাণে সকলোতে যাতে নেট পায়, মোবাইল এক্টিভ হয় আৰু আমাৰ সকলো অন্যান্য কামৰ লগতে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যাতে অনলাইন ক্লাছ কৰিব পাৰে। আৰু এটা কথা কৈ লওঁ। ইয়াৰ পিছত আজিৰ কেবিনেটে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইটো হৈছে আমাৰ কেবিনেটত যিখিনি সিদ্ধান্ত হয় এই সিদ্ধান্তখিনি কাৰ্যকৰী হৈছেনে নাই এইখিনি পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন বিভাগৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আজি কেবিনেটে আমাৰ কেবিনেটৰ 3জন মন্ত্ৰীক দায়িত্ব দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইটো হৈছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া আৰু ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া। 3জনক দায়িত্ব দিছে প্ৰত্যেকখন কেবিনেটে লোৱা সিদ্ধান্ত প্ৰতিটো বিভাগে কেনেধৰণে কাৰ্যকৰী কৰিছে ইয়াৰ পৰ্যবেক্ষণ কৰি এইখিনিক কেবিনেটত তেখেতসকলে অৱগত কৰিব। আৰু নহয়, আমি যিসকল আগবাঢ়ি আহে, আজি যদি ৰিলায়েন্স আগবাঢ়ি আহে তেওঁলোকক দিম, আজি যদি অন্য এয়াৰটেল আগবাঢ়ি আহে, তাৰমানে ইয়াৰ যিটো প্ৰক্ৰিয়া, আমাৰ IT পলিচি এখন আছে। মই এজ এ IT মিনিষ্টাৰ অকণমান আৰু কৈ দিছোঁ বেছিকৈ। IT পলিচি আমি যোৱাবাৰে লৈছোঁ, কিন্তু IT পলিচিৰ ভিতৰতো চৰকাৰী মাটিত, ফৰেষ্টৰ মাটিত, অন্যান্য সুবিধাজনক জাগাত যিখিনি নো অবজেকশ্যন লাগে, যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আমি খুব সহজলভ্য কৰি দিম। তেখেতসকলে যাতে ক'তো দৌৰি ফুৰিব নালাগে, যিয়ে আগবাঢ়ি আহিব তেওঁলোকে আমি মোবাইল টাৱাৰ নিৰ্মাণ কৰিবলৈ দিম আৰু প্ৰয়োজন হ'লে কোনোবা ঠাইত যদি বিজনেছৰ কাৰণে ইণ্টাৰেষ্টেড নহয় কাৰোবাক আমি ৰিকুৱেষ্ট কৰি হ'লেও মোবাইল টাৱাৰ বহুৱাৰ ব্যৱস্থা কৰিম। ধন্যবাদ।